জীৱনত সপোন সকলোৱেই দেখে। ইয়াৰে কিছুমানৰ পূৰণ হয় আৰু কিছুমানৰ নহয়। কিন্তু পূৰণ হোৱা সকলৰ বাবে সেই প্ৰাপ্তি কিমান সুখকৰ হ'ব পাৰে সেই কথা পোৱাজনেহে জানে। ঠিক তেনেদৰে এইবাৰ সপোন পূৰণ হ'ল অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী নীৰজ চোপ্ৰাৰ। তেওঁৰ সপোন আছিল এদিন তেওঁ নিজৰ পিতৃ মাতৃক বিমানত উঠাব। অৱশেষত পূৰণ হ'ল তেওঁৰ সেই সপোন। পিতৃ মাতৃক উঠালে চাৰ্টাৰ্ড বিমানত। পিতৃ মাতৃৰ সৈতে বিমানত যোৱা দৃশ্যও তেওঁ শ্বেয়াৰ কৰে টুইটাৰত। যিসমূহ দৃশ্যত তেওঁক অতি সুখী আৰু আনন্দিত দেখা গৈছে। টুইটাৰত তেওঁ লিখিছে, আজি জীৱনৰ এটা সপোন পূৰণ হ'ল। মা দেউতাক প্ৰথমবাৰৰ বাবে বিমানত উঠাব পাৰিলোঁ। সকলোৰে আশীৰ্বাদৰ বাবে চিৰজীৱন কৃতজ্ঞ হৈ ৰম। উল্লেখ্য যে টকিঅ' অলিম্পিক 2020ত জেভলিন থ্ৰ'ত স্বৰ্ণপদক লাভ কৰি দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছিল নীৰজ চোপ্ৰাই। ইয়াৰ পিছতে দেশবাসীৰ বাবে নীৰজ চোপ্ৰা হৈ পৰিছিল ষ্টাৰ। তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিল এটা ষ্টেডিয়াম। সম্প্ৰতি দেশৰ যুৱ প্ৰজন্মৰ এক অনুপ্ৰেৰণাৰ নাম হৈছে নীৰজ চোপ্ৰা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 8 নৰ্থ ইষ্ট।